পইচা চবকে দৰকাৰ, পইচা মোকো দৰকাৰ, আপোনাকো দৰকাৰ, নৰেন্দ্ৰ মোদীকো দৰকাৰ। কংগ্ৰেছো নোৱাৰে, বিজেপিও নোৱাৰে, কোনেও নোৱাৰে। পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায়। হওক চবেই মাৰ্চিডিজ চলাওক, BMW চলাওক। জুবিন গাৰ্গক টকা কিয় লাগে? আৰু জুবিন গাৰ্গে যিবিলাক অনুষ্ঠান কৰে, বহাগ মাহত হওক বা অন্য মাহতে হওক, যিবিলাক সংগীতৰ অনুষ্ঠান কৰে, সেই সংগীতৰ অনুষ্ঠানৰ পইচাৰ চেকবিলাক জুবিন গাৰ্গে নিজৰ নামত লয় নে সেই চেকবিলাক ফাউণ্ডেশ্যনৰ নামত লয়? হয়, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এটা কৰি দিব। জুবিন গাৰ্গক টকা কিয় লাগে? বহাগ মাহত জুবিন গাৰ্গে প্ৰায় 45খনমান অনুষ্ঠান, সংগীতানুষ্ঠান তেখেতে ৰাখে বা তেখেতে কৰে। আগৰবাৰতকৈ এই বছৰ বহাগ মাহত জুবিন গাৰ্গে অনুষ্ঠান, তেখেতৰ সংগীতৰ অনুষ্ঠান তেখেতে কমকৈ কৰিছে। তথাপিও বহাগ মাহটোত জুবিন গাৰ্গে 45খনমান প্ৰগ্ৰেম কৰে। প্ৰত্যেকখন অনুষ্ঠানত যদি আপুনি গড়ে 6 পৰা 6.5 লাখ টকা আপুনি জুবিন গাৰ্গে লয় প্ৰত্যেকখন অনুষ্ঠানত। দূৰত্ব অনুযায়ী ক'ৰবাত দামটো ক'ত বেলেগ বেলেগ, হয়তো 6 পৰা 6.5 লাখৰ বেছি ল'ব পাৰে, ক'ৰবাত কমো ল'ব পাৰে। ধৰি লৈছোঁ 6 পৰা 6.5 লাখ টকা জুবিন গাৰ্গে প্ৰগ্ৰেমখনত লয়, কিন্তু সেই 6 লাখৰ বা 6.5 লাখৰ পৰা জুবিন গাৰ্গে কেইটকা পায়? জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰী মানে মিউজিচিয়ান 6জন থাকে। শেখৰ দা, দীপকেশ দা, পাৰ্থ দা, ৰাজা দা আৰু গীটাৰিষ্ট দুজন, নাম দুটা মই মনত অহা নাই। প্ৰায় 6জন মিউজিচিয়ান জুবিন গাৰ্গৰ লগত থাকে। সেই 6জন মিউজিচিয়ানক, 6জন বাদ্যযন্ত্ৰীৰ নামত জুবিন গাৰ্গে, সঠিক তথ্যটো মই নাজানো, তথাপিও ধৰি লৈছোঁ 6জন মিউজিচিয়ানৰ নামত এখন অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰায় 80,000 টকা খৰচ হয়, প্ৰায়। তাৰপিছত আহিল চাউণ্ড। বাকীবিলাক শিল্পীতকৈ জুবিন গাৰ্গৰ চাউণ্ডৰ ডিমাণ্ডটো বেছি আৰু চাউণ্ডৰ কোৱালিটিও ভাল আৰু দামটো বেছি। মানে ক'বলৈ এইটোৱে বিচাৰিছোঁ যে বাকীবোৰ শিল্পীৰ চাউণ্ডতকৈ জুবিন গাৰ্গৰ চাউণ্ডৰ দাম বেছি। তাত আপুনি প্ৰত্যেকটো অনুষ্ঠানত জুবিন গাৰ্গে চাউণ্ডৰ নামত এখন অনুষ্ঠানত জুবিন গাৰ্গে প্ৰায় ধৰি লৈছোঁ 1.5 লাখ টকা তেখেতে দিব লাগে। বাকী জুবিন গাৰ্গৰ অনুষ্ঠানত অহা যোৱা কৰোঁতে গাড়ীৰ খৰচ বা জুবিন গাৰ্গৰ লগত অইন বিভিন্নজন মানুহ জড়িত হৈ থাকে, যিবোৰ জুবিন গাৰ্গৰ লগত প্ৰত্যেকটো অনুষ্ঠানত উপস্থিত থাকে। যেনে জুবিন গাৰ্গৰ লগত ছোৱালী গায়িকাও থাকে, তো তেখেতসকলকো তেখেতে কিবা এটা দিব লাগে। তো সেই প্ৰত্যেকটো বস্তু ইনক্লুড কৰি মই ধৰি লৈছোঁ 2 লাখ টকা, মানে ইত্যাদি 2 লাখ টকা জুবিন গাৰ্গে আৰু খৰচ হয়। এতিয়া গোটেই টোটেলখিনিত জুবিন গাৰ্গৰ কিমান খৰচ হ'ল? 4,30,000 টকা। 4,30,000 টকা যদি 6.5 লাখ টকাকৈ তেখেতে লয়, তেখেতৰ হাতত থাকিল কিমান? 2,20,000 টকা। মানে এখন প্ৰগ্ৰেম কৰিলে, এখন সংগীতানুষ্ঠান জুবিন গাৰ্গে কৰিলে তেখেতৰ হাতত মিনিমাম 2 লাখ টকা এটা থাকে। এইটো গড়ে মই এটা হিচাপ কৰি মোৰ তথ্যটোৱে আপোনালোকক মই দিবলৈ চেষ্টা কৰিছোঁ। পইচা কাক নালাগে? জুবিন গাৰ্গ হওক, মই হওক, আপুনি হওক, পইচা চবকে লাগে। এই পইচা সন্দৰ্ভত জুবিন গাৰ্গে যোৱাকালি জাগিৰোডত এখন সংগীতানুষ্ঠানত কি কৈছিল আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু পইচা চবকে দৰকাৰ, পইচা মোকো দৰকাৰ, আপোনাকো দৰকাৰ, চবকে দৰকাৰ। খালি মানি টক্স বুলশ্বিট ৱৰ্কছ, ইংলিছত এটা কথা আছে। পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায়। ভাল কাম কৰক, পইচা উপাৰ্জন কৰক, কাম কৰক, মানি উইল কাম, মানি উইল ৰান টু ইউ। দ্যাটছ দ্য থিং। কিছুমানে পলিটিক্স কৰি পইচা ইনকাম কৰিছে, কিছুমানে দিন হাজিৰা কৰিছে, কিছুমানে চাকৰি কৰিছে, প্ৰাইভেট হওক, গভমেণ্ট হওক, চবে কিবা নহয় কিবা প্ৰকাৰে পইচা ইনকাম কৰিছে। জুবিন গাৰ্গে বিজেপি আৰু প্ৰধানমন্ত্ৰীক পইচাৰ ক্ষেত্ৰত কি কৈছে শুনাব বিচাৰিছোঁ। নৰেন্দ্ৰ মোদীকো দৰকাৰ, কাৰণ পইচা নোহোৱাকৈ পলিটিক্সো কৰিব নোৱাৰি। প্ৰথম কথা, আই এম ভেৰি ফ্ৰেংক, মই ফ্ৰেংকলি কওঁ, কংগ্ৰেছো নোৱাৰে, বিজেপিও নোৱাৰে, কোনেও নোৱাৰে যদি পইচা নাথাকে। চ' পইচা ইজ দ্য মেইন থিং। আমি বেলেগ ধৰণে কৰি আছোঁ, আমি ছ'চিয়েলি কৰি আছোঁ। চ' তেওঁলোকে বেলেগ ধৰণে কৰি আছে। খালি মানি টক্স বুলশ্বিট ৱৰ্কছ, ইংলিছত এটা কথা আছে। আমাৰ অসমত কি ব্যৱস্থা নাই যিটোৰ পৰা আমি পইচা ইনকাম কৰিব নোৱাৰোঁ? সেই সন্দৰ্ভত জুবিন গাৰ্গে এটা মন্তব্য আগবঢ়াইছে, ধুনীয়া মন্তব্য, সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। পইচাত দৌৰিব পিছত যদি ভালকৈ কাম কৰে। মই চবকে এইটো কথাই কওঁ, আৰু চবেই ভাল কাম কৰক, পইচা উপাৰ্জন কৰক, ধনী হওক, চবেই মাৰ্চিডিজ চলাওক, BMW চলাওক। অসমখন ইউৰোপৰ নিচিনা হ'ব পাৰে, হয় নহয়? ৱাই নট? আমাৰ চব আছে, আমাৰ চাহ আছে, তেল আছে, কয়লা আছে, ধনী মানুহ আছে, খালি আমি কৰা নাই সেইধৰণে। আমাৰ কাল্টিভেশ্যন আছে, আমাৰ খেতি আছে, পথাৰ আছে, গুটি এটা সিঁচি দিলেই গছজোপা গজি যায়। মই আছোঁ বাৰু, সেইটো বেলেগ কথা, কিন্তু মই ইমান ধনী মানুহ নহয়, খালি মই যিমান পাৰোঁ ট্ৰাই কৰোঁ আৰু আটাইতকৈ শেষৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গক পইচাৰ চেক দিলে জুবিন গাৰ্গৰ নামত লয় নে জুবিন গাৰ্গ ফাউণ্ডেশ্যনৰ নামত লয়? শুনি লওক। এই চেকখন মোৰ নামত দি দিলে,
কথাটো কৈ দিছোঁ এতিয়া মই যদি চেকখন মই ভৰাই দিওঁ একাউণ্টত মই আকৌ মোদী চৰকাৰক GST দিব লাগিব যদি চেকখন মোৰ ফাউণ্ডেশ্যন নামত দিয়ে মই দিব নালাগে আপুনি মই যেনেকৈ চৰকাৰক GST দিব লাগে জুবিন গাৰ্গ চৰকাৰক GST দিয়ে তো এই সন্দৰ্ভতে জুবিন গাৰ্গে এই মন্তব্যটো প্ৰকাশ কৰিছিলে যোৱাকালি জাগিৰোডৰ এখন সংগীতানুষ্ঠানত তো এইটো আছিল এটা সৰু ভিডিঅ' মোৰ ফালৰ পৰা গড় হিচাপ কৰি মই কিবা এটা ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ